ধান্দা নাই গাঁৱৰ মানুহে শুনাই ডেকা ল'ৰাটো থাকোতে মাকে কষ্ট কৰি খুৱাব লগা হৈছে ঐ এটা কথা এই গাঁৱৰ পইচা কেইটা যে ভাওনাখন পাতিব পাৰিবি এই চৰকাৰে দুখন চহৰৰ পৰা এই চান্দা তুলি পেলাই বিহুখনেই পাতিব দিয়া নাই কি নিয়ম উলিয়াইছে চাচোন এইবিলাক তাকে এতিয়া সেই গাঁৱৰ ভাওনাখন পাতিবৰ কাৰণে তই পইচা ক'ৰ পৰা সংগ্ৰহ কৰিবি মা গাঁওবুঢ়া দেউতাক সুধিবিচোন পথাৰ মাটিকণ মোকলাবলৈ কিমান টকা লাগিব 2 বছৰ ধৰি চনে পৰি আছে এই পথাৰতে যেতিয়া সোণগুটিয়ে উপচি পৰিব কিমান যে ভাল লাগিব ন এই ধাননি পথাৰতে কত গানৰ যে ৰচনা হৈছিল অ সোণগুটি ধাননি সৰু সৰু বাট তুমি চিনিলো তোমাক কিমান যে মধুৰ দিন আছিল সেইবোৰ কিন্তু সেই পৰিৱেশ আজি নাইকিয়া হৈ গ'ল গাঁওবুঢ়া সি মাটিকণৰ কাৰণে ভনী বিয়াখন ঠিক কৰি আজি সি ভনী লগত এয়া কৰিছে তাক আজি মই ঠিক কথা কৈছা দেই কৈছো ন ঠিকেই কৈছো ন বৰ দুখ বুজিছ ভনীজনীক বিয়া দিব লাগে তোৰ ভণ্টি বিয়া আমি নাজানো আজিলৈকে কোৱাই নাই এতিয়া কলোচোন বাইদেউ তোমাৰ চেণ্ডেল যে এইটো